হেল্ল' নমস্কাৰ মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকেতো গম পাইছে উৎপলৰ ভিডিঅ' চাই মাহঁতে যে তীৰ্থ ভ্ৰমণ কৰিব গৈছিলে ঘৰ আহি পাই গ'লহি। ঘৰ আহি পোৱা খবৰ পাই আমিও গুচি আহিলোঁ। ইয়া পাপাই লৈ আহিছিলে শিৱ বাবা মূৰ্তি আৰু লকেট দুটা। লকেট এডাল আমাৰ গাড়ীখনৰ কাৰণে আনিছে, এডাল পাপাহঁতৰ গাড়ীখনৰ কাৰণে আনিছে। এখেতকে দায়িত্বটো দিলে বোলে লকেটকেইডাল তুমিয়ে লগাই দিয়া, আৰু এখেতে পূৰা লগোৱাত ব্যস্ত। ফাৰ্ষ্ট বোলে পাপা গাড়ীখনত লগাই লয়, তাৰপিছত বোলে আমাৰ গাড়ীখনত লগাব। আমি পিছে ভিতৰত সোমোৱাই নাই দেই, বাহিৰে আমাৰ দায়িত্ব পালন কৰিছোঁ। মই ভিডিঅ' কৰা দায়িত্ব পালন কৰিছোঁ বাৰু, এখেতে লগোৱা দায়িত্ব পালন কৰিছে। মোৰ ভিডিঅ' কৰাই কাম আৰু নহয়নে বাৰু। এয়া লৈ আহিছে মাহঁতে চৰাই বাঁহ দুটা, এটা আমাৰ কাৰণে আৰু এটা মাহঁতৰ কাৰণে। এয়া বন বগৰী, কাজু, বাদাম, এইফালে আনিছে বিলাতী বগৰী, আৰু এইফালে যে দেখিছে টোপোলাটো, এইটো পাপাই আনিছে পাপাহঁতৰ ষ্টাফৰ কাৰণে। সেইকাৰণে আমাক চুবই নাই দিয়া। যিমান ডাঙৰ হ'লেও কিন্তু মাহঁতে অনা বস্তু খোৱা আমেজেই বেলেগ নহয়নে বাৰু। এইফালে মায়ে বনাই আছে লফা শাকৰ জোল, আৰু এইফালে মাছ ফ্ৰাই। ফাইনেলি ভাত খাবলৈ হৈ গ'ল। বাকীখিনিয়ে খাই ওলাই গ'ল, আমি তিনিটাহে বাকী আছোঁ, মানে উৎপল, মা আৰু মই। এয়া আমাৰ মাছ ফ্ৰাই, মাছৰ কণী, এইফালে লফা শাকৰ জোল, আৰু এইফালে লাই শাক। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।